নিশ্চিতভাৱে আমি সমগ্ৰ ওদালগুৰি জিলাৰ যিসকল ইপিপিএলৰ কৰ্মকৰ্তা আছে গ্ৰাছৰুটৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈ সকলো পৰ্যায়ৰ নেতা কৰ্মীয়ে আমি এটা আলোচনাত মিলিত হৈছোঁ আৰু আমাৰ ওদালগুৰি জিলাৰ যি মানে আমাৰ জিলা ব্লক যি অফিচ আছে আমি এইবিলাক তালা মাৰিছোঁ অনিৰ্দিষ্টকাললৈ যেতিয়ালৈকে এই আমাৰ সলিউশ্যন মানে নহ'ব পুনৰ বিবেচনা নকৰিব তেতিয়ালৈকে আমাৰ অফিচ অনিৰ্দিষ্টকাললৈ তালা মাৰা থাকিব। Long live! Long live! Long live! EPPL long live! Long live! Long live! Amak seat lagi boy! Lagi boy! Lagi boy! Malbat amak lagi boy! Lagi boy! Lagi boy! Kamut baru long live! Long live! Long live! EPPL long live! Long live! Long live! So, প্রথম কথা হল চাৰিটা তিনটাই ওদালগুৰিৰ পৰা ল'লে প্ৰথম কথা সেকেন্ড হল চাৰিটা মানে আমাৰ 12টাৰ পৰা চাৰিটা লৈ ল'লে সো আমি বিচাৰিছিলোঁ 12টাত 12টাই আমাক দিয়ক আৰু 12টা সিট আমি জিকাই লৈ যাম আৰু গোটেইকেইটা আমাৰ উইনিং সিট আছিলে স্পেশালি মাজবাটটো আমি আৰামত মানে পুৰা ওলাই যোৱাৰ সিট আছিলে এতিয়া বিজেপি দিয়াৰ লগে লগে এইটো এটা ডাউটফুল সিট হৈ গ'ল এটা থাৰ্ড পাৰ্টি কোনোবা বেনিফিট ল'ব যেন আমি অনুভৱ কৰি আছোঁ সো এতিয়াও সময় আছে যদি অলপ ডিসিশন চেঞ্জ কৰে আমি রিকোয়েস্ট করিম বিজেপি প্লাস আমার ইউপিপিএলৰ সিনিয়র ম্যানেজার টিম লিডারখিনিক যে মাজবাটটো আমাক দিয়ক আমি জিকাই লৈ যাম যদি মাজবাটটো আমাক নিদিয়ে তেতিয়াহ'লে এইটো মাইনাছ বুলি আমি ধৰি লৈছোঁ এইটো জিকা সহজ নহয় মাজবাটৰ যিখিনি কেলকুলেশ্যনছ আছে কেলকুলেশ্যনছখিনি আমি অলৰেডি দেখাইছোঁ চ' বেছড অন ডেট এইটো চিট BPF ওলাই যাব যেন আমাৰ অনুভৱ হৈছে চ' গতিকে ৰিকুৱেষ্ট কৰিম আকৌ কনচিডাৰ কৰক ইউপিপিএলক চিটটো এৰি দিয়ক আমি এই সিটটো জিকাই লৈ যাম চ' কি কয় ৰাইজ আমি সিটটো জিকিব পাৰিমনে চ' আমি গোটেইখিনি মানে মাজবাটবাসী আমি চিয়'ৰ যে আমি এই সিটটো জিকাই লৈ যাম যদি সলনি কৰিব নোৱাৰে বিকল্প কি হ'ব বিকল্প মই অলৰেডি আপোনাক কৈছোঁ বিকল্প হ'লে আমি যিমান যি নকৰিলেও এই সিটটো আমি থাৰ্ড পাৰ্টি কাৰোবাক জিকোৱাৰ ধৰণ হ'ব মানে BPF ওলাই যাব যেন আমি অনুভৱ কৰি আছোঁ চ' যদি ইউপিপিএলে খেলে ডাইৰেক্ট ইউপিপিএল কেণ্ডিডেট যদি থাকে তেতিয়াহ'লে জিকিব আদাৰৱাইজ এইটো BPFৰ হাতত গৈ আছে